লাহোৱালত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ। লাহোৱাল চেঁচা নদীত উদ্ধাৰ এজন অচিনাক্ত যুৱকৰ মৃতদেহ। পুৱা প্ৰায় 6 বজাত মৃতদেহটো উৱলি যোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে। ইয়াৰ লগে লগে লাহোৱাল আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অচিনাক্ত যুৱকজনৰ মৃত্যু হত্যা নে আত্মহত্যা সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে লাহোৱাল আৰক্ষীয়ে। পুৱা 6টা বজাত ঘটনাটো হৈছিলে। ঘটনা মানে পুৱা মানুহ ভিৰ আছিলে, তেতিয়াতো মানুহটো ওলাইছে বোলে হেৰি বুলি খবৰ দিয়াত আমি হ'ল গাঁওৰক্ষী বাহিনী। আমি কি কৰিম এতিয়া, আমি থানালৈ খবৰ দিলোঁ। থানা মানুহ আহিলে, আমি লগতে ভাগে এতিয়া বাহিৰতো খবৰ দি আছোঁ। ক'ৰ হয় কি নাই চিনাক্ত হোৱা নাই বৰ্তমান এতিয়ালৈকে।